তো হাই গাইছ, মোৰ যিটো আগৰ ইউটিউব চেনেল হয় নাই গৌতম DKS বয়, সেইটো মানে কিছু ৰকমে ইউটিউবৰ পৰা ডিলিট হৈ গ'ল। আৰু এতিয়া বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু দিবলৈতো চেনেলো নাছিলে। তো আকৌ ভাবিলোঁ নতুনকৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে আকৌ নতুনকৈ এটা চেনেল খুলিলোঁ। তো চেনেলটোৰ নাম দিছোঁ টেঙা নিদিবা। আগৰটো আছিলে গৌতম DKS বয়। তো সকলোৱে এজনে এইটো চেনেলটো ছাপোৰ্ট কৰে, টেঙা নিদিবা বুলি খোলা আছে। তো গাইছ, সকলোৱে চেনেলটো ছাপোৰ্ট কৰি দিব আৰু আগতে যিদৰে ছাপোৰ্ট কৰিছিলে সেইভাৱে এতিয়াও ছাপোৰ্ট কৰি যাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব চেনেলটো। যিসকলে পোৱা নাই সেইসকলকো দি দিব, ছাপোৰ্ট কৰিব। আৰু তো আগৰ দৰে মজা ভিডিঅ' পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইটো টেঙা নিদিবাটো। তো আগৰটো গ'লেই গৌতম DKS বয়টো, সেইটো যোৱাৰ বাবে মনটো বেয়া লাগিছিলে অলপ, তথাপিও আৰু কষ্ট কৰিছিলোঁ ন। তো তথাপিতো এতিয়া আকৌ নতুনকৈ খুলিছোঁ। তো আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। তো নতুন ভিডিঅ' দিম বুলি কথা দিলোঁ আৰু আপোনালোকে চেনেলটো মুঠতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, মুঠতে ঠুকি দিয়ক। বাই বাই।